ৰিচাৰ্চে এটা কয় যে আমাৰ জীৱনত প্ৰাৰ্থনাৰ গুৰুত্ব কিন্তু বহুত বেছি হয় আৰু যাৰ কাৰণে স্কুলৰ বা যিকোনো ডাঙৰ ডাঙৰ অনুষ্ঠানবিলাকতো কিন্তু বৰ্তমান কি আগৰ পৰাই প্ৰেয়াৰ বা কি প্ৰাৰ্থনা কৰে। প্ৰথমতেই প্ৰাৰ্থনা হ'ল এক প্ৰকাৰৰ ধ্যান। আপুনি যেতিয়া প্ৰাৰ্থনা কৰিব ভগৱানৰ ওচৰত যায় এটা বিশ্বাস কৰি, তেনেদৰে আপোনাৰ এক প্ৰকাৰৰ ধ্যান হৈ যায়, যাৰ জৰিয়তে আপুনি কি অলপ সময় সকলো চিন্তাৰ পৰা দূৰত থাকি আপুনি ভগৱানক যাক বিশ্বাস কৰে তাৰ লগত পূৰা সংযোগ হয়, যাৰ জৰিয়তে কি আপোনাৰ মাজত নিগেটিভিটিবোৰ যিমানখিনি আছে সেইখিনি দূৰ হৈ যায় বা সেইখিনি সময়ত কোনো বেলেগ চিন্তা নাহে। তাৰ লগে লগে আপুনি যেতিয়া ভগৱানক যায়, যিকোনো ভগৱান বা যিকোনো এটা শক্তিক বিশ্বাস কৰিব নহয়, আপুনি যেতিয়া ৰাতিপুৱা গা ধুই বা যিকোনো মুহূৰ্তত আপুনি ভগৱানৰ ওচৰত যাব, আপুনি কিছুমান কথা কিন্তু কাকো ক'ব নোৱাৰে, কাকোৱে নোৱাৰে, অনলি ফৰ চেল্ফ, নিজৰ বাহিৰে আৰু কাকো ক'ব নোৱাৰে। সেইখিনি কথা কিন্তু আপুনি ভগৱানৰ ওপৰত ডাইৰেক্ট চকু থৈ ক'ব পাৰে। আৰু ভগৱানৰ ওচৰত ক'লে আপুনি কোনো ধৰণৰ টেনশ্যন নাথাকে যে সেইখিনি কথা শ্বেয়াৰ হ'ব বা বেলেগৰ আগত কোনোবাই ক'ব বা কিবা কৰিব। ঠিক তেনেদৰে সেইটো কিন্তু আপোনাৰ ছেফ হয়। আপুনি যেতিয়া ভগৱানৰ ওচৰত ক'ব নহয় কথাখিনি, আপোনাৰ ভিতৰত যিখিনি মনৰ যিখিনি এটা ক্ষোভ আছে সেই ক্ষোভখিনি ওলাই যাব, আপুনি গম নোপোৱাকৈ ওলাই যাব বা আপোনাৰ সেই সময়ত হয়তো চকু পানী ওলাই যাব পাৰে বা বিভিন্ন ধৰণৰ ইম'শ্যনছ প্ৰকাশ পাব অৰিজিনেলি, যিহেতু সেই সময়ত আপুনি কোনো ধৰণৰ নিয়ন্ত্ৰণ পৰিৱেশত বা কণ্ট্ৰল এনভাইৰমেণ্টত নাথাকে। আপুনি ধুনীয়াকৈ মুক্তভাৱে ভগৱানৰ ওচৰত যেতিয়া আপোনাৰ কথাখিনি ক'ব নহয়, আপুনি মনৰ পৰা বহুত এটা প্ৰশান্তি লাভ কৰিব আৰু সেই নিগেটিভিটিখিনি আপোনাৰ পৰা মাজৰ পৰা গুচি যাব আপুনি গম নোপোৱাকৈয়ে। আৰু আপুনি যেতিয়া ক'ব নহয়, আপোনাৰ মাজত থকা যিখিনি ক্ষোভ বা যিখিনি সেই পৰিস্থিতিটোক লৈ আছে সেইখিনি সকলোখিনি আপোনাৰ ওলাই যাব, যাৰ জৰিয়তে আপোনাৰ কি হ'ব, আপুনি এটা মনৰ পৰা প্ৰশান্তি লাভ কৰিব আৰু আপুনি কি জীৱনটো সুন্দৰভাৱে জীয়াবৰ কাৰণে মটিভেট হৈ উঠিব। আৰু যাৰ কাৰণে নহয় আমি সকলোৱে ভগৱানক পূজা কৰা বা প্ৰাৰ্থনা কৰা খুব